আৰু ইফালে বনাই আছোঁ গৰমা গৰম বিৰিয়ানী আৰু মোৰ বিৰিয়ানী ৰেডি হৈ গ'ল আৰু ৰেচিপি দেখাবলৈ মোৰ একদম টাইম নাপাওঁ বিৰিয়ানী বনালে কাৰণ বহুত টেনশ্যন হৈ থাকে চব বস্তু পাৰফেক্ট হ'ব লাগে কিন্তু খাবলৈ বিৰাট ধুনীয়া হৈছিলে বহুত টেষ্টি হৈছিলে বহুত দিনৰ মূৰত এয়া চাওক চাউলটো এটা এটা হৈছে হাই এভৰিৱান হেপী দিৱালী টু অল আৰু আজি দেৱালী হয় 4 নৱেম্বৰ আৰু আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ জীৱনটো যাতে এনেকৈ দেৱালীৰ পোহৰৰ দৰে পোহৰ হৈ পৰে ইয়াৰে কামনা জনাইছোঁ আৰু এইবাৰ দেৱালীত ইমান বিশেষ একো নাই দেখাবলৈ কাৰণ মোৰ শাহু মা ক'ভিড পজিটিভ ওলাইছে আৰু কিয় জানো ক'ভিড পজিটিভ বুলি ক'লে কিবা এটা ভয় লাগি থাকে মনত কাৰণ বহুত ফ্লাকচুৱেট কৰি থাকে হেল্থটো মানে ভাল বেয়া আজি বেয়া এনেকুৱা নিচিনা হৈ থাকে তেখেতৰ ঠিকে আছে আৰু বেছি চিন্তা কৰা নাই পজিটিভ ভাবিছোঁ কাৰণ পজিটিভ ভাবিলে সকলো পজিটিভ হয় ভাল হ'ব তেওঁ ঠিকে আছে তেওঁ ঘৰতে আছে আৰু খোৱা বোৱা কৰি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সোনকালে তেওঁ আৰোগ্য হওক আৰু আজি ভাবিছোঁ কালী মন্দিৰলৈ এবাৰ যাম জ্ঞানী মন্দিৰ কালী পূজালৈ আৰু বৰ্তমান আছোঁ মই কোৱাই নাই ক'ত আছোঁ মই মাৰ ঘৰত আছোঁ ডিব্ৰুগড়ত কাৰণ তাত যাব পৰা নাই মোৰ ল'ৰাটো আছে আৰু ক'ভিড হ'লে সেইটোৱে বিৰাট বেয়া লাগে যে একো কৰিব নোৱাৰি ঘৰৰ মানুহ হ'লেও আৰু মোৰ হাজবেণ্ড তাতে আছে মাক দেউতাকৰ লগত আৰু মই ইয়াতে আছোঁ চ' আজি আলপনা বনাবলৈও ইমান মন নগ'লে ভাবিছিলোঁ বনাম বুলি কিন্তু অলপ দেখাম দেৱালীত কি কৰিলোঁ আৰু দিনত মই দেখাইছিলোঁ যে বিৰিয়ানী বনালোঁ মই তাহলে চাওঁ ব'লক কি কৰোঁ ৰাগু দেৱালীলৈ ৰেডি নে ৰেডি আৰু তোমাৰ দাঁতকেইটাৰ কথা কৈ দিয়াচোন এইফালে চোৱা তুমি হেৰিটো অফ কৰি লোৱা কেমেৰাটো অকণ অফ কৰি লোৱা চৰি তোমাৰ হেৰিটো মোবাইলটো তুমি দাঁতকেইটা দেখাই দিয়াচোন দেখুৱাই নাই নহয় বমটো দেখাব আৰু ৰাগে দাঁত সৰালে ৰাগ ডাঙৰ হৈ গ'ল এয়া চা দেখাই দিয়া তত এয়া 4টা দাঁত আৰু 4টা এতিয়া কথাটো হ'ল 4টা দাঁত তাৰ সৰাবলগীয়া হ'ল কাৰণ বিৰিয়া গজি আহিছিলে 2টা আৰু এতিয়া গেজুটো কি হৈ গ'ল তুমি কৈ দিয়াচোন 4টা দাঁতৰ জেগাত 2টা দাঁতহে ওলালে তাৰ সেইটো গেজু হৈ গ'ল তাৰ ডেণ্টিষ্টক সুধিব লাগিব কেলে এনেকুৱা হ'ল আৰু চবকে কৈ দিয়া হেপী দিৱালী হেপী দিৱালী এতিয়া আমি বম ফুটা আপোনালোকক দেখাম দেই চাই থাকিব আপোনালোকে ব্লগটো আৰু এয়া আমাৰ গোসাঁই ঘৰ মায়ে গোসাঁই চাকি দিছে শৰাই দিছে আজি আৰু এইফালে মোৰ ভাই বোৱাৰীয়ে গুৱাহাটীৰ পৰা ফোন কৰিছে তাইক মাকৰ ঘৰত আছে গুৱাহাটীত আৰু তাই ভিডিঅ' কল কৰিছে তাই ভনীয়েকে আন্টি হেপী দিৱালী মায়ে চবকে এইটো ঘূৰিছে আন্টি কি বনাইছে আজি দিৱালী স্পেচিয়েল দিৱালী ঠিক নাই ৰাগ হেপী দিৱালী হেপী দিৱালী তোমাকো তুমি ভালে আছা থ্যাংক ইউ তুমি ভালে আছা নাই মই ভিডিঅ' কৰি আছো তুমি ভালে আছা আৰু এইটো মই লাঠিত লৈহে ফুটাও এই কিটকাটটো আমি লাঠিত লৈহে ফুটাও ন দেখাম আৰু কেণ্ডেলডাল আছিলে যে কি হ'ল কেণ্ডেলডাল হা ক'ত এতিয়া ফুটাম লাঠিটো নানা মই এতিয়া বম ফুটাবলৈ বিৰাট ভয় কৰোঁ লাঠিত লৈহে ফুটাম অকণমান বাহিৰটো দেখাই দিছোঁ আৰু এইফালে এইটো আমাৰ ঘৰ মানে ৰাগ ককাকৰ ঘৰলৈ যাব পৰা নাই দেউতাকো তাতে আছে মনটো বেয়া কৰিছে অকণমান আৰু অকণমান দেখাই দিছোঁ চাৰিওফালটো চবৰে ঘৰবোৰ ধুনীয়াকৈ সজাইছে এইফালে এইটো চাকি জ্বলাই আছোঁ এতিয়া চাকি জ্বলোৱা কমপ্লিট হৈ গ'ল
राघव फुलझारी জ্বলালে না হ্যাপি দিৱালী কৈ দিয়া হ্যাপি দিৱালী আহি কোৱা এনেকে জোৰত আৰু এইফালে মায়ে বনাইছে সেৱৈ দেৱালী বুলি আজি লক্ষী পূজাও হয় দেৱালীও হয় সেইকাৰণে মিঠা কিবা এটা বনাইছে আৰু এইফালে বনাইছে পিঠা লক্ষী পূজা মানে দুৰ্গা পূজাৰ পিছতে সপ্তাহৰ পিছতে কৰোঁ কিন্তু মায়ে আজিটো নিয়মটো কৰি দিছে মানে আজি বৃহস্পতিবাৰ আৰু আজি লক্ষী পূজা কৰে সেইকাৰণে অকণমান পিঠা চাউলৰ আৰু তেনেকৈ সেৱৈ বনাইছে এতিয়া আমি আহিছোঁ জ্ঞানদায়িনী মন্দিৰ আৰু বহুত পুৰণা মন্দিৰ ইয়াতে দুৰ্গা পূজা হয় লক্ষী পূজা হয় আৰু ইয়াতে বহুত সৰুৰে পৰা আমি আহিয়ে আছোঁ আজি বহুত বছৰৰ মূৰত ক'ভিডৰ কাৰণে অহা নাছিলোঁ আচলতে আহিছোঁ দুবছৰৰ মূৰত অলমষ্ট আহিছোঁ জ্ঞানদায়িনী মন্দিৰ কালী পূজাত চাকি দিবলৈ এয়া মন্দিৰ বহুত দিনৰ মূৰত আহিছোঁ ইমান ধুনীয়া কৰিলে ন মন্দিৰটো আৰু এইফালে দেখাইছোঁ আপোনালোকক আলপনা কম্পিটিশ্যন দিনত মন্দিৰত হৈছিলে প্ৰত্যেক বছৰে হয় আৰু ইমান ধুনীয়াকৈ আলপনা বনাইছে খুব ধুনীয়া হৈছে আৰু যিকেইটা মানে প্ৰাইজ পাইছে সেইকেইটাই চাগে আৰু ইমান ধুনীয়া লাগিছে আৰু এইফালে মন্দিৰত লটাৰী হৈছে 20 টকা টিকেট কিবাকিবি আছে আগতে ডাঙৰ লটাৰী হৈছিলে আজিকালি ইমান নোহোৱা হ'ল আৰু গেডাৰিংটো এইবাৰ অলপ কম ক'ভিডৰ কাৰণে লাষ্ট দুবছৰৰ পৰা তথাপিও চিনাকি মানুহবোৰ বহুত দিনৰ মূৰত লগ পাই খুব ভাল লাগিছে যিহেতু আমি আজিকালি ডিব্ৰুগড়ত নাথাকোঁ আৰু চাকি তাকি দিয়া হৈ গ'ল ইয়াত এতিয়া সোনকালে যাওঁ এইটো ৰাগ চোৱা এইটো ক'ত মন্দিৰৰ পৰা আহি পেলাই পালোহি এইটো পোহৰটো বহুত বেছি হৈছে ঠিকে আছে এতিয়া মন্দিৰৰ পৰা আহি পেলাই পালোহি চবৰে হৈ চাকি দিলোঁ মাৰ হৈও ভাবিলোঁ চাকি দিলোঁ সুস্থ হওক যাতে মা অতি সোনকালে আৰু এইবাৰ দেৱালীটো মানে সেইটো চিন্তাতে অকণমান বেয়া লাগি আছে কিন্তু সুস্থ বুলি মোৰ পুৰা বিশ্বাস আছে মা আৰু এতিয়া মই মটৰ পনীৰ বনাম আৰু আজি ৰুটি খাম যিহেতু আজি অমাৱস্যা আৰু কালী পূজা সেইকাৰণে চাওঁ বনাম